ডাইনিংখন হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আমাৰো বৰ্তমান ভালেই। ভাল মানে আমাৰ পুৰাই ভাল, যিহেতু গাত বিয়া লাগি আছে আমাৰ। নমস্কাৰ সকলোকে, মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই স্পা কৰিবলৈ যাওঁ। চুলিখিনি পূৰা অইলি হৈ আছে, সেইকাৰণে স্পা কৰি লওঁ। আৰু বিয়াও পালেহি, বিয়াৰ শ্বপিং কৰিয়ে আছোঁ, শেষ হোৱাগেই নাই। এতিয়া তালৈকে যাওঁ, শ্বপিং কৰিম, স্পা কৰিম। আৰু পেণ্ডেলটো আপোনালোকক দেখাম এতিয়া মই কেনেকুৱা হৈছে, ডিজাইনটো কেনেকুৱা লাগিছে। পেণ্ডেলৰ কাপোৰ চাপোৰ ময়ে চিলেক্ট কৰিছোঁ বাৰু। আৰু এইদিন শ্বপিং কৰি কৰি ভাগৰ লাগিছেগৈ আৰু টাউন গৈ গৈ মোৰ। তো হ'লেও বিয়া যিহেতু ওলাই থাকে ইটো সিটো, আজি সেইকাৰণে যাওঁ। মোৰ নিজৰো কাম আছে, কাইলৈও আকৌ যাব লাগিব। আৰু বিয়া কাৰ জানিবৰ কাৰণে মোৰ ব্লগ এইকেইদিন চাই থাকিব লাগিব, সেইকাৰণে চাই থাকিব, মিছ নকৰিব। আৰু এতিয়া মই আপোনালোকক দেখাম পেণ্ডেলটো। গান লগাই থোৱা আছিলে, সেইটো কাৰণে ভইচ অভাৰে দি দিছোঁ, নহ'লে কপিৰাইট লাগি যাব। এয়া আজি স্কিন লগাই আছে। আৰু বাহিৰটো চাওঁ আহক। এয়া বাহিৰৰ কালাৰটো আৰু আমাৰ ঘৰৰ কালাৰটো ছেইম হয়। আৰু এই মামাহঁতৰ ঘৰত এয়া ব্লু, স্কাই ব্লু আৰু হোৱাইট দিয়া হৈছে। আৰু ইয়াত মানুহ বহিব, এইখিনি ওপৰত ফুল লগাই আছে। ৰিচেপশ্যনৰ জেগা আৰু এই মানুহ বহা জেগা ছেইম কালাৰে হ'ব। এফালে এইখিনি ইয়াত ফুল লগাই আছে, এইখিনি ইয়াত লাইট দিব। কি বস্তু পাৰ্লাৰ পাইছোহি, আহি ভাগৰ লাগিব চাগে ষ্টেপত। সেইকেইটা ইমান ওখ ওখ উঠি উঠি। মই স্পা কৰি আহিলোঁ। এয়া চুলিখিনি এতিয়া স্মুথ লাগিছে চুলিখিনি। আৰু এতিয়া আজি ৰাতি খানা আছে, সেইকাৰণে এয়া মাংস ল'বলৈ আহিছে। তাই মোক অল্প খুৱাই নে? এজনী ৰাক্ষসীজনী অকল খাবলৈ মাংস এতিয়া বনাবলৈ আছে। এজনী হৈছে ৰাক্ষসী, এজনী অকল খাওঁ খাওঁকে থাকে এজনীয়ে। একোডাল নাই। এইখিনি হৈ গ'ল কৰি মজা। ভিডিঅ' এটা কৰি লৈছোঁ দেই।
এয়া আমাৰ ৰাইজে মানে মই গোটেইখিনি কৰিলোৱেই বিলাহী আলু দিছিলে বাকী মাংস মই দিছো বিলাহীয়ে আলুৱে দিছিলে তাৰপৰা সেই আদা ধনিয়া দিছিলে মোক এতিয়া মই মাংস দি পেলাই লৰাইছো মছলা দিছে আচ্ছা আচ্ছা ভগাবে ৰুলি দিবলৈ আহিছে খানা খাব আজি ৰাতি আমাৰ খানা ৰেডি বুফে চহি খাব নি হৈ গ'ল বনিকণ মাংসটো দি দিয়ক লৈ যাওক গিলাচ দিলে ডাইনিং খন বৰ ধুনীয়া লাগিছে চিট ডেস্ক পানী পানী লাগে ৰ তোক দিম ৰ অকণ দেৰিকে দিম দেই পেণ্ডেলৰ মানুহখিনি গ'ল খাই বৈ আমি খোৱা নাই খাম আৰু লাহে লাহে সেইকেইজন সেইফালে বিয়া বুলি এয়া দুইটাই এপাক নাচিছে নাচি আছে বিহু কিন্তু বেলেগ এটা মিউজিকে দি দিছোঁ কাৰণ বিহুটো দি দিলে কপিৰাইট লাগি যাব এয়া বিয়া দিনাখনলৈ প্ৰেক্টিচ কৰি আছে বোলে দুইটাই বিহু শুনি শুনি মই ৰখি থাকিব নোৱাৰিলোঁ আৰু সেইকাৰণে লগতে এপাক ময়ো নাচি লৈছোঁ এয়া এইফালে এজনে এয়া মোবাইল লৈ কিবা কৈ আছে কিন্তু গানটো লাগ খাই আছে লগতে সেইটো কাৰণে ভইচটো নাইকিয়া কৰি দিলোঁ আমাৰ এজনৰ এয়া হেয়াৰ কাটটোৰ কথা কৈ আছে হেয়াৰ কাট একদম বেয়া লাইন দিছে একদম চুলিত বিয়া বুলি পুৰা ষ্টাইল মাৰিছে আমি খাই বৈ আজৰি হ'লোঁ এতিয়া যাম আৰু শুবলৈ মানুহবোৰ শুলেগৈ আমি আছিলোঁ অকণমান দেৰিলৈকে এতিয়া শুবলৈ যাম আৰু আজি ব্লগটো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে কোনোবা ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু এইকেইদিন মোৰ ব্লগ চাই থাকিব বিয়াৰ ব্লগ জোৰোণ বিয়া এইবিলাকৰ ব্লগ সোনকালে আহি আছে আৰু কাৰ বিয়া মই সোনকালে জনাই আছোঁ চাই থাকিব দেই ব্লগ বাই বাই গুড নাইট